গ্ৰন্থাভাসলৈ আপোনালোকক পুনৰ আদৰণি জনাইছোঁ। আজি আমি দুখন কিতাপৰ পঠন অভিজ্ঞতাৰ বিষয়ে আপোনাসকলক জনাবলৈ বিচাৰিম। কিতাপ দুখনৰ বিষয় হৈছে ভিজুৱেল আৰ্টছ, দৃষ্টিবাদ্য কলা। অসমীয়া সাহিত্যত ভিজুৱেল আৰ্টছ সম্পৰ্কীয় চৰ্চা প্ৰকৃততে এটা ফৰ্মেল ৱেত আমাৰ কবি নীলমণি ফুকনে আৰম্ভ কৰা বুলি আমি ক'ব পাৰোঁ। তেখেতৰ শিল্পকলা দৰ্শন, ৰূপবৰ্ণবাদ, লোককল্প দৃষ্টি, শিল্পকলাৰ উপলব্ধি আৰু অন্যান্য ইত্যাদি পুথিৰে আমাৰ অসমীয়া পাঠকক দৃষ্টিবাদ্য কলা সম্পৰ্কত আকৰ্ষিত কৰি তোলে। তাৰ পাছত বিভিন্ন সময়ত আমাৰ একাধিক লেখকে বেছ উচ্চমানৰ কিছুসংখ্যক পুথি লিখিছে। তাৰে ভিতৰত ডক্টৰ পুষ্প গগৈৰ কথা আমি ক'ব পাৰোঁ। প্ৰবীণ নাথৰ নিচিনা আৰ্টিষ্টে খুব উচ্চমানৰ এখন কাৰিকৰী পুথি লিখি উলিয়াইছে। প্ৰত্যুষ ৰঞ্জন ভাগৱতীয়ে এখন পুথি লিখি উলিয়াইছে। এতিয়া আমি দুখন পুথি পাইছোঁ। পুথি দুখনৰ লেখক দেৱকৃষ্ণ বৰুৱা, আৰু দেৱকৃষ্ণ বৰুৱাৰ এই পুথি দুখন হৈছে এখন শিল্পকলা দৃষ্টি আৰু সৃষ্টি, আৰু আনখন পুথি হৈছে শিল্প আৰু শিল্প। দেৱকৃষ্ণ বৰুৱা মূলতঃ এজন শিল্পী। তেওঁ স্বপ্ৰশিক্ষিত। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ নিচিনা ভিতৰুৱা স্থানত জন্ম লাভ কৰা দেৱকৃষ্ণ বৰুৱাই ছাত্ৰ অৱস্থাৰ পৰাই নিজে শিকি বিভিন্ন ধৰণৰ উচ্চ স্তৰৰ কলাকৰ্ম, বিশেষকৈ পেইণ্টিং, উডকাটিং, কাষ্টিং ইত্যাদি বিভিন্ন মিডিয়াৰে তেওঁ কাম কৰি আহিছে। আৰু শেহতীয়াকৈ তেখেতৰ নিজৰ জীৱনৰ কাম কৰাৰ অভিজ্ঞতা, অধ্যয়ন অভিজ্ঞতা এই সকলোখিনিৰে মিলাই এই পুথিখন শিল্পকলা দৃষ্টি আৰু সৃষ্টি ৰচনা কৰিছে। অতি সৰু কিতাপ। কিতাপখনৰ প্ৰকাশক নিবেদিতা লাহন। প্ৰকাশ কৰিছে 2015 চনৰ নৱেম্বৰ মাহত। কিতাপখনৰ মূল্য মাত্ৰ 70 টকা। ইয়াত কিতাপখনৰ বিষয় বিন্যাস আমি লক্ষ্য কৰিলে দেখোঁ যে কিতাপখনৰ বিষয়ে এই কিতাপখন পঢ়ি আমি যথেষ্টখিনি কথা জানিব পাৰিম। ইয়াত প্ৰথম অধ্যায়টোৰ শিৰোনাম হৈছে চিত্ৰকলা, ৰূপ, ৰুচি আৰু দুৰ্বৃত্ততা। চিত্ৰকলা প্ৰকৃততে এনে এটা বিষয়, বিশেষকৈ অসমীয়া মানুহৰ কাৰণে চিত্ৰকলা এতিয়াও এক দুৰ্বৃত্ত বিষয় হৈ থকাৰ নিচিনা লাগে। বিশেষকৈ চিত্ৰশিল্পৰ জগতত আধুনিক সময়ছোৱাত যিবোৰ বিপ্লৱ সংঘটিত হৈছে, সেই বিপ্লৱ সম্পৰ্কত আমি প্ৰায়ে নজনাকৈয়ে থাকি যাওঁ। বিভিন্ন তত্ত্বৰ যোগেদি চিত্ৰশিল্পতে মানুহৰ বৌদ্ধিক জাগৰণবিলাক ঘটিছে, আৰু সেই জাগৰণ পিছলৈ সাহিত্যৰ বিভিন্ন মাধ্যমলৈ সম্প্ৰসাৰিত হৈছে, যেনেকৈ কবিতা, গল্প, উপন্যাস ইত্যাদিলৈ। গতিকে প্ৰথম কথা, চিত্ৰৰ যোগেদি আমি ৰূপৰ ধাৰণা কৰোঁ, ৰঙৰ ধাৰণা কৰোঁ, ৰেখাৰ ধাৰণা কৰোঁ, আৰু এই সামগ্ৰিকভাৱে আমাৰ বোধত, আমাৰ মানসিক জগতখনত ই একোটা জোকাৰণি তোলে। আৰু সেই জোকাৰণিটোৱেই প্ৰকৃততে চিত্ৰশিল্পৰ আচল লক্ষ্য। কাৰণ ই বিপৰীত আন্দাজটোত ই আচলতে আমাক কমিউনিকেট কৰে। এই প্ৰসংগটো তেখেতে খুব সুন্দৰভাৱে লিখি উলিয়াইছে। তাৰপিছতে লিখিছে আধুনিক অসমীয়া চিত্ৰকলাৰ চৰ্চাৰ ক্ষেত্ৰত সমস্যা কি, আমাৰ কি আছে, আৰু আমি কি কৰা উচিত ইত্যাদি। ছবিৰ ভাষা, লেংগুৱেজ অফ এ পেইণ্টিং অৰ ড্ৰয়িং, এই সম্পৰ্কত আমি বহু সময়ত বিবুদ্ধিত পৰোঁ যে এটা কবিতাৰ ভাষা শব্দৰে কোৱা ভাষা, এখন উপন্যাসৰ ভাষা শব্দৰ ভাষা, গল্পৰ ভাষা শব্দৰ ভাষা, কিন্তু ছবি এখনৰ ভাষা ৰং আৰু ৰেখাৰ ভাষা। এই দুটা যে ভাষা, ৰং আৰু ৰেখাকো যে ভাষা বুলি ক'ব পাৰি, আমি প্ৰকৃততে ইমান এৱেৰ হৈ নাথাকোঁ। এই ধৰণৰ কথাখিনি দেৱকৃষ্ণ বৰুৱাই খুব সহজ ভাষাৰে সকলোৱে বুজি পোৱা ধৰণে লিখি উলিয়াইছে। আৰু সৰ্বমুঠ 11টা অধ্যায়ত কিতাপখন লিখি উলিয়াইছে। আৰু ইয়াত বিশেষকৈ উল্লেখ কৰিবলগীয়া দুটামান অধ্যায় হৈছে যে অৰুণোদয়ৰ পাতত ছবি। অৰুণোদয় নামৰ কাকতখনত ছবি প্ৰকাশ হৈছিল। সেই ছবিবোৰৰ বিশেষত্ব কি আছিল? কাৰণ আধুনিক অসমীয়া যিটো সভ্যতা, সি কাগজে কলমে অৰুণোদয়ৰ পাততে আৰম্ভ হৈছিল।
তাৰ পাছত লক্ষ্মীনাথ বেজবৰুৱাক তেখেতে প্ৰথমজন অসমীয়া কাৰ্টুনিষ্ট হিচাপে বিবেচনা কৰি এটা চেপ্টাৰ লিখিছে। আৰু ইয়াৰ পিছত ডিব্ৰুগড়ত জন্ম হৈ সম্প্ৰতি বিশ্ববিশ্ৰুত হৈ পৰা এজন শিল্পী গণেশ গোহাঁইৰ শিল্পকৰ্ম সম্পৰ্কত দেৱকৃষ্ণ বৰুৱাই কিতাপখনত লিখিছে। আৰু ইয়াৰ পিছত লিখিছে আটাইতকৈ বুনিয়াদী প্ৰশ্ন বিশিষ্ট অধ্যায়টো, সেইটো হৈছে বিদ্যালয়ত চিত্ৰকলাৰ চৰ্চা। বিদ্যালয়সমূহত আমাৰ সৰু ল'ৰা ছোৱালীবিলাকক চিত্ৰকলা কেনেকৈ আঁকিবলৈ শিকোৱা হয়, কেনেকৈ আঁকিবলৈ শিকোৱা উচিত, এই সম্পৰ্কত এই পুথিখনত খুব সুন্দৰভাৱে বিশ্লেষণ কৰা হৈছে। আনহাতে দ্বিতীয় পুথিখন শিল্প আৰু শিল্প, এই পুথিখনত শিল্প চৰ্চাৰ কাৰিকৰী দিশবিলাক, যে আমি কি কি উপকৰণেৰে ছবি আঁকিবলৈ যাওঁ, ৰেখা এডালৰ গতিৰ মানে কি, সেই গতি পোনপটীয়া গতি হ'লে তাৰ মানে কি, বক্ৰগতি হ'লে তাৰ মানে কি, ৰংবোৰৰ পৰিচয় কেনেকুৱা ধৰণৰ, প্ৰাথমিক বৰ্ণ কাক কোৱা হয় ইত্যাদি ইত্যাদি কথা, সংকৰ বৰ্ণ, যৌগিক বৰ্ণ ইত্যাদি বৰ্ণৰ কাক কোৱা হয়, আৰু অসমৰ শিল্প চৰ্চা কেনেকৈ আহি বৰ্তমান কি পৰ্যায়ত পাইছে, আমাৰ লোকশিল্পৰ জগতখন কেনেকুৱা, বাঁহ বেতৰ শিল্প, কাঠৰ শিল্প, হাতী দাঁতৰ শিল্প ইত্যাদি বিভিন্ন স্তৰত আমাৰ লোকশিল্পৰ চৰ্চা কিদৰে আগবাঢ়িছে সেই সম্পৰ্কত তেখেতে জনাবলৈ যত্ন কৰিছে। ইয়াৰ পিছত তেখেতে যত্ন কৰিছে সৰ্বভাৰতীয় প্ৰেক্ষাপটত শিল্পকলাৰ চৰ্চাৰ কথা। আৰু একেবাৰে শেষৰ ফালে কি কৰিছে যে পশ্চিমীয়া চিত্ৰশিল্পৰ শৈলী সম্পৰ্কত তেখেতে আমাক জনাবলৈ যত্ন কৰিছে। একেবাৰে শেষৰ আৰু খুব আকৰ্ষণীয় অধ্যায়টো হৈছে যে শ্ৰীমন্ত শংকৰদেৱ, বিষ্ণুপ্ৰসাদ ৰাভা, ৰাজা ৰবি বাৰ্মা, নন্দলাল বসু, লিঅ'নাৰ্ডো দা ভিঞ্চি, ৰবীন্দ্ৰনাথ ঠাকুৰ এনেকৈ কেইজনমান বিশ্ববিশ্ৰুত চিত্ৰকৰৰ শিল্পীৰ শিল্পকৰ্ম সম্পৰ্কত তেখেতৰ নিজৰ এছেছমেণ্ট আগবঢ়াইছে। এই কিতাপখন প্ৰকাশ কৰিছে নিবেদিতা লাহনে 2015 চনৰ ছেপ্টেম্বৰ মাহত। এই কিতাপখনৰ মূল্য 180 টকা। আমি চিত্ৰশিল্প সম্পৰ্কত আগ্ৰহী লোকসকলক আমি আহ্বান জনাম, এই পুথিখন পঢ়িবলৈ যত্ন কৰক। এই পুথিখন পঢ়িলে আপোনালোক সমৃদ্ধ হ'ব। আৰু একে সময়তে সাহিত্যৰ, বিশেষকৈ ক্ৰিয়েটিভ লিটাৰেচাৰৰ লগত জড়িত লোকসকলে যদিহে এই দুখন কিতাপ পঢ়ে, তেতিয়াহ'লে তেওঁলোকৰ সৃষ্টিশীলতা বা সৃজনীশীলতাই অন্য এক মাত্ৰা লাভ কৰিব বুলি আমি আশা কৰোঁ। আমি শিল্পী দেৱকৃষ্ণ বৰুৱাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আমি আজিৰ গ্ৰন্থাভাস ইয়াতে সামৰিছোঁ। ধন্যবাদ।